সিদ্ধান্ত ল'ব লগা হ'ল লোকসভা নিৰ্বাচন আহি আছে আমি তেখেতসকলক কৈছিলোঁ যে তেখেতসকলৰ ষ্টেণ্ডটো স্পষ্ট কৰিব লাগে এটা সময় দিয়া হৈছিল যেহেতু তেখেতসকলে ষ্টেণ্ডটো স্পষ্ট কৰা নাই ইয়াৰ কাৰণে আমাৰ সিদ্ধান্ত হিচাপে আমাৰ ইএম এজনক ড্ৰপ কৰা হৈছে আৰু গভৰ্ণৰে এইটো ইতিমধ্যে এপ্ৰুভ কৰি পেলাই নটিফাই কৰিছে যেহেতু এলায়েন্সৰ ভাঙি গ'ল নেকি জিএছপিৰ লগত আপোনালোকৰ নাই তেখেতসকলৰ নেতাসকলেতো কৈয়ে আছে নৱশৰণীয়া ডাঙৰীয়াই কৈছে যে আমি কোনো এলায়েন্স নাই কিবা নাচ এইবিলাক কথাবিলাক অলৰেডি তেখেতসকলে কৈছে তো সেইকাৰণে আমিও বাধ্য হ'লোঁ যে এই কামটো কৰিবৰ কাৰণে আদাৰৱাইজ তেখেতক আমি ভাল পাওঁ ঘনেশ্যাম দাস ডাঙৰীয়াক ভাল পাওঁ তেখেতে কষ্ট কৰিব পৰা এজন ব্যক্তি কিন্তু ৰাজনৈতিকভাৱে যিহেতু তেখেতসকলে ষ্টেণ্ডটো স্পষ্ট কৰিব নোৱাৰে আৰু আমিও আজিৰ পৰিৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে আমি প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছোঁ গতিকে কোকৰাঝাৰ লোকসভাটো NDAৰ প্ৰাৰ্থী জিকাটো অত্যন্ত দৰকাৰ ইয়াত কোনোবা দুদুলমান ৰল লৈ থাকিলে আমাৰ কাৰণে ভাল নহয় সকলোৰে কাৰণে ভাল নহয় আৰু বিভিন্ন জনৰ পৰা এইটো ফিডবেক আৰু আলোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে এইটোৰ কাৰণে সময় আছে আলোচনা কৰি गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि